প্ৰেম এই সংসাৰৰ কোনজনে প্ৰেম নিবিচাৰে। জীৱনকালত প্ৰতিজনেই এবাৰলৈ হ'লেও প্ৰেমৰ অনুভূতি অনুভৱ কৰিছেই। প্ৰেমত পৰা প্ৰতিজন ব্যক্তিয়েই জানে যে প্ৰেমৰ অনুভূতি কিমান মিঠা, হয়নে নহয়? প্ৰেম সংসাৰৰ আটাইতকৈ শক্তিশালী অনুভৱ। এতিয়া কেৱল প্ৰেমত পৰিলেইতো নহ'ব, প্ৰেমৰ লগে লগে সেই সম্পৰ্কৰ সৈতে জড়িত থকা কিছুমান দায়িত্বও পালন কৰিব লাগিব। সাধাৰণতে যেতিয়াই দায়িত্বৰ কথা আহি পৰে, আমি তেতিয়াই প্ৰেমক বোজা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰোঁ। কিন্তু এয়াইতো সংসাৰৰ বাস্তৱিকতা। সম্পৰ্কৰ মিঠা মিঠা অনুভৱবিলাকৰ সৈতে অহা দায়িত্ব আমিতো বহন কৰিবই লাগিব। এটা উদাহৰণ দিওঁ। ধৰা হওক আপোনাৰ ঘৰৰ সন্মুখত আপুনি এজোপা ধুনীয়া ফুলগছ হোৱাটো কামনা কৰিছে। এতিয়া ফুলগছ হ'বলৈ আপুনি কেৱল ফুলৰ পুলিটো ৰুয়েই দায়িত্ব সামৰিলে হ'ব জানো? তাৰ বাবে আপুনি সময়ে সময়ে পানী আৰু সাৰৰ যোগান ধৰিব লাগিব। লগতে ফুলৰ পুলিটোৰ সুৰক্ষাৰ দায়িত্বও আপোনাৰে। তেতিয়াহে এটা সময়ত আপোনাৰ ঘৰৰ সন্মুখত আপুনি বিচৰা ধৰণে ফুলগছজোপা লহপহকৈ ফুলি থাকিব। প্ৰেমৰ সম্পৰ্কও ঠিক তেনেকুৱাই। সম্পৰ্কটো মজবুত কৰিবলৈ আপুনি প্ৰয়োজনীয় ত্যাগ কৰিবই লাগিব। তাৰ লগে লগে সন্দেহ, অবিশ্বাস আদি বাধাবিলাক আপুনি আঁতৰাবই লাগিব। ইয়াৰ বিপৰীতে বিশ্বাসৰ ঘাইশিপাডাল যিমান পাৰে তললৈকে বাঢ়ি যোৱাত সহায় কৰক। তেতিয়াহে আপুনি প্ৰেমৰ সৰগীয় সুখ অনুভৱ কৰিব। ৰাধে ৰাধে।